বন্ধু বান্ধৱীসকল, আজি এটা মই সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠা বহুত দেৰি হৈ গ'ল। এয়া মানুহজনে চাহ দি নিজেও খালে আৰু মোকো দিলে। মই খাই বৈ আজৰি হৈছোঁ। তাত গা পা ধুই আজৰি ভাত বনাব লাগিব। এয়া এতিয়া গা পা ধুই আজৰি ভাত বনাবলৈ লৈছোঁ। এয়া চাউল তিয়াই থৈছোঁ। চাউল বহাইছোঁ। এয়া কেমেৰাটো ধৰিবলৈও মানুহ নাই, বহুত দিগদাৰ আছে। এয়া ভাত বনাই আছোঁ। ইয়াত দাইল বহাইছোঁ। ভাতটো অলৰেডি হৈয়ে গ'ল। ভাতটো মানুহজনেহে বনাই মেলি হেৰি কৰিলে, কিন্তু মই বনাব নোৱাৰিলোঁ ল'ৰাটো আমনি লগোৱাৰ কাৰণে। এয়া ভাত হৈয়ে গ'ল আৰু দাইল এয়া পাতি থৈছোঁ। আমিতো এতিয়া নিৰামিষে খাই আছোঁ, কাৰণ ল'ৰাটোও গা ভাল নাই, কিবা বসন্ত দুখ আৰু মাহটোও ভাদ মাহ, সেইকাৰণে আমি নিৰামিষ